ফুটাটো ডাঙৰ হ'ল ৰাইজ আছে এজন ৰাইডে স্কুটি লৈ আহিছে স্কুটি লৈ আমি শ্বিলং পালোঁগৈ আমাৰ এইটো বেলেগ জোচ কালি যিটো মাৰালে পইচা খাইছে 2000 লৈছে যিটো আনিলে ইনমি লগ কৰিলা নাই ইনমি লগ নকৰো কোনে ক'ব দুটা লাগে বাপে গুলিব কোনে ক'ব দুটা লাগে তো কি হ'ব আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে চাগে তো এতিয়া আমি আছোঁ গুৱাহাটীত আমি পৰহি অহা এতিয়া আমি যাব লৈছোঁ শ্বিলং তো আপোনালোকক আমি দেখাই আছোঁ আজি দিনটোত কি কৰোঁ আৰু ক'ত ক'ত যাওঁ চাই থাকক ফটো চেলিব্ৰেট দেখা নাই আগতে ভাই ভিডিঅ' কৰিছে মই বেয়া পাওঁ ভিডিঅ' চেলিব্ৰিটি মানুহবোৰৰ লগত লগ পালে ভাল লাগে ন সেইকাৰণে ইয়াতে আমাৰ জোতা লেচ বানোতে এঘণ্টা লাগে জোতা লেচ বানোতে এঘণ্টা লাগে হাগিবলৈ গ'লে এঘণ্টা লাগে কালি যিটো মাল আহিলে সি পইচা খাইছে 2000 লৈছে পুতাডাল পইচা খাইছে ইডাল মানুহৰ কোনোডাল দিলা বোলে হেলমেটটো পইচা খাইছে পইচা খালে 2000 যিডাল আনিছে আমি এতিয়া টাইম হৈছে কিমান বুটগাঁও 7টা বাজিব হৈছে আমাৰ ঘড়ী বুলি ইমান ধুনীয়া ল'ৰা চিংগুল আছে ইমান ধুনীয়া ল'ৰা চিংগুল আছে আচুৰ্য মোবাইলত কৈ ছাৰ দেই আচুৰ্য এতিয়া দেখিব পাইছে আমি যাবলৈ লৈছোঁ এইটো আমি এতিয়া মোবাইল অঁ চৰি বেগটো দিলে হ'ব এতিয়া আমি ওলাইছোঁ এবাৰ হোটেলত তো এইটো ৰুমতে আছিলোঁ আমি কালি 3টা এতিয়া আমি গৈ থাকোঁ कौन दिशा में लेके चला रे बटोही यहाँ ठहर ठहर ये सुहानी सी डगर जरा देखन दे मन भर माए नैना बांधे ये डगर লগ হ'ল লগ হ'ল কালি সুমনে ঠগিলো 2000 টকা যিটো আনিলে ৰাতি কালি দেখাই দিয়া আমাৰো এইটো মোৰ ঢিলা হয় মাথা ঠগিলে পইচা খাইছে 2000 টকা দি আনিছে বন্ধ আছে এতিয়া আমি নহয় ফাইনেলি ক'ত পাই গ'লোহি বুটগাঁও এইটো যে একদম অধচ এতিয়া দেখিব কৈছে আমি উমিয়াম লেক পাই গ'লোহি আহি আপুনি কিবা এটা কৈ দিয়ক কালি খান্দিলো পানী কমি আছে বটিংটোৰ কাৰণে বন্ধ কৰি ইমান ডাঙৰ আনিলে কালি খান্দি দিলো লেক বনাই টংটি বোলো ওই যাবি ওই কেমেৰাত ভাই লৈছে দেখিছে আমি গৈ আছোঁ খোজকাঢ়ি এইটো দিছে নাই এতিয়া কি কৰিছে গৰুটো এইটো বেয়া গৰু এইটো বেয়া গৰু এইখন ভিডিঅ' নকবি চব লৈ নাযাবি ভিডিঅ' কৰি নকবি চব ভিডিঅ' কৰি ল'বি আমি আহি ইয়াত অলপ বহি মেলি লৈছোঁ কাৰণ ভাগৰ লাগি আহিছিলোঁ আৰু এইফালে বিখ্যাত একদম ডাঙৰ ফটোগ্ৰাফাৰ দেই দেখাবলৈ গৈ আছোঁ আপোনালোকে চাব আপুনি ক'ব ৰ'ব এইটো দেখিছে নাই বেলেগ ফটোগ্ৰাফাৰ মানে এতিয়া ইয়াৰ কথাটো আপুনি এতিয়া কৈ দিয়ক ভালকৈ প্ৰথম বুজাই দিয়ক বহুত কষ্ট কৰিছে প্ৰথমতে কেমেৰা ল'লে পইচা নাই পেঞ্চিল বিয়া হ'লে পেঞ্চিলে বহিয়ে লৈ যায় মানে মানুহৰ ছবি আঁকি দিয়ে মানে কেমেৰা পইচা নাছিলে ডবুৱাত নাই লগ পালে ফটো তেনেকৈ মাৰি দিয়ে ফটো তাৰ লগত লাইট ধৰিছিলে দুদিনমান লাইট ধৰি ই আকৌ মানে ওপৰ মাৰিছে দুদিনতে শিকিলে ডবুৱাত মানে যিবোৰ 10-15 বছৰ শিকিলে এই দুদিনতে শিকি পেলালে গোটেইবোৰ তাৰপিছত এতিয়া খেলি হ'ল কি ফোন কৰি থাকি পাত্তাই আনিলে হেভি অসমৰ নাম শুনিছে চাগে জালিয়া বাবু ফটোগ্ৰাফী জালিয়া বাবু দেই জালিয়া বাবু ফটোগ্ৰাফী ইমানেই ক'বলগীয়া আছিল অঁ মানে ই যি নিজৰকৈ ফটো মাৰি নাই ফটো দেখাবলৈ গৈ আছোঁ চাওঁ ফটো ডিলিট এনেকুৱাই বিখ্যাত ফটোগ্ৰাফাৰ ইয়াৰ কথা কি ক'ম আৰু खुदी बो परा তো ফ্ৰেণ্ডছ এতিয়া দেখিব পাইছে আমাৰ এইফালে ফটো চটো মাৰি চব হৈ গ'ল
তো এতিয়া আমি যাব ওলাইছোঁ চিনেমেটিক শ্বুট হৈ আছে এটা আপোনাৰ চিনেমেটিক ওলাব দুটামান ভিডিঅ' আমাৰ চিনেমাখন ৰঘুপতি 2খন ওলাব ৰঘুপতি 5 ই মানে 5খন দিব ই ওপৰৰ মাল মানে এই 2খন দিব এই 3খন দিব মই নিদিম डायरेक्ट म 5খন দি দিম कि मलाई सम्झी तिमी सपना बुन्छौ र त्यो शरद ऋतुको पात त्यो चिसो जुनेली रात त्यो अस्ताउँदै गरेको घाम तिमीसँग हेर्न पाऊ त्यो शरद ऋतुको पात त्यो चिसो जुनेली रात त्यो अस्ताउँदै गरेको घाम तिमीसँग हेर्न पाऊ তো ফ্ৰেণ্ডছ এতিয়া দেখিব পাইছে আমি এবাৰ ওলাই দিলোঁ তো এতিয়া আমি গৈ আছোঁ গৈ পাই য'ত যাওঁ দেখাই আছোঁ চাই থাকোঁ তো এতিয়া দেখিব পাইছে আমি লাইটটো গৈ আছোঁ বৰষুণ দি আছে চ' এতিয়া আমি ফাইনেলি আহি লাইট লুম পাই গ'লোহি চ' আপোনালোকে আহিলোঁ একো নাই দেখোন ৰঙা নীলা মোৰ লাইট চাইট লাগি থাকিব চাগে আমাৰ ফালে এনেকুৱা বাৰু বতাহ বৰষুণ দিলেই কয় নি বাৰু ৰং চং এনেকুৱা কাগজৰ নিবা পাহাৰবোৰ জীৱনত কি হ'ব জালিয়া বাবু আছিলে ফটোগ্ৰাফাৰ এটা আমাৰ সেইটো ক'ত গ'ল জানো চ' অলপ পাছত দেখাই আছোঁ আপোনালোকক চাই থাকক अभी हम लोग हैं मतलब तेरिका सॉरी আমি আছো এতিয়া লাইট লুমত ইমান ঠাণ্ডা মই ভাবিছোঁ বোলো গৰম হ'ব লাইট চাইট জ্বলি থাকিব আহি দেখিছোঁ লাইট চাইট একো নাই ঠাণ্ডা একো নানিলোঁ বৰষুণত তিতিছোঁ গোটেইখন এটাই কৈছিলে আকৌ কি ডাঙৰ হাতে চুবৰ বাইখন ভিউটো খালি আল্টিমেট ভিউ তই হেলমেটটো লৈ আন তিনিটা হেলমেট লোৱা বাইকৰ প্ৰথমে হেলমেট এটা ওলমাই লোৱা ওলমাই পেলাই বাইকখন পাইঙত থোৱা তাৰপৰা হেলমেট এটা খুলি পেলাই তাৰপিছত হাতত লোৱা হেলমেট ইয়াত দেখিছে চিনেমা বেলেগ চিনেমা এখন কেমেৰামেনটো টিকাই চাব নে কি চাব দেখিছে নাই কেনেকে শক্তিমান তো আমি আছোঁ এতিয়া লাইট লুম তো আমাৰ জাৰ্ণি ইয়াতে খতম ফেফে ফল যাম ভাবিছিলোঁ কিন্তু যোৱা নহ'ব পটককৈ আৰ্জেণ্ট কাম এটা ওলালে গুৱাহাটীত যাব লাগিব ৰাইজৰ মন বেয়া বৰষুণ পৰি আছে ইয়াত তুমি ইন'ভে লগ কৰিলা নাই ইন'ভেক লগ নকৰোঁ কোনে ক'ব দুটা বাপেক বুলিব কোনে ক'ব এইটো দুটা গাইজ ভিউজ এটা চোৱা মাই বাইক মোৰ এখন বাইক হ'ব ই মাই বাইক বুলি ফালিছে মানুহক দেখাইছে বেকত কোনো নাই বেকত খালি আছে বাইকজনী ঘৰত চেন लेते हैं रास्ते मगर खो जाते हैं दिल तो पागल है তো ফ্ৰেণ্ডছ কালি আমি ৰাতি আহি আকৌ পৰহি থকা ৰুমটোতে থাকিবলগীয়া হ'লে তো এতিয়া আমি যাব লৈছোঁ যোৰহাট তো এতিয়া আমি ওলাই মেলি আছোঁ আৰু এইফালে দেখিব ফাইনেলি আমি যাবলৈ ওলাইছোঁ যোৰহাট ফাইনেলি এতিয়া দেখিব পাইছে ৰুমৰ অৱস্থা নাই গোটেইখন বুজাই বুজিছে আৰু সেই বগা আৰু নেকি বুজাই বুজিব নুবুজা নহয় কিবা বুজিছে নেকি তাত বাৰু কিবা
এই গৰু এইটো আমাৰ লগত এইটো যিটো আহিলে একদম অধ নিজকে নিজে কোন মই নিজৰ কথা নিজে কৈ দেখিছে লুকাই কেলে ৰাখিম হয় নিজৰ পইচা নিজৰ কিবা এটা ব্যৱসায় পইচা এতিয়া ফুল্লি পেক আপ হৈ গৈছে তো চব ৰেডি যাব চেক পুৰা ফেক তো আমি কালি আহিলোঁ মেঘালয়ৰ পৰা আহি আকৌ এইটো ৰুমত থাকিবলগীয়া হ'ল যিটো আছিলোঁ পৰহি তাত থাকিলোঁ মানে ওচৰ হয় ইয়াৰ পৰা সুবিধা হয় বহুত তো চব পুৰা কিবা যদি আহে ইয়াত থাকিব পাৰিব বিন্দাছ ৰুম নামটো কোৱা নামটো নাজানো হোটেলখনতে বুলি হোটেলখনৰ নামেই নাচালোঁ মই যোৰা বাটতে আছে পুৰা কিনাৰতে যোৱাটো দেখাই দিয়া যোৱা বাট এইটো অহা বাটো এইটো যোৱা বাটৰ কাষতে এখন হোটেল আছে আপুনি কিবা বেলেগ পেন জানে তো দেখিব পাইছে আমি এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ এতিয়া আমি যাব লৈছোঁ আমাৰ ৰাইডাৰে কিবা হেৰি কৰি আছে দেই নাই মই মোবাইলটো ষ্টেণ্ডত লগাই আছোঁ আমাৰ এজন ৰাইডাৰে স্কুটি লৈ আহিছে স্কুটি লৈ আমি শ্বিলং পালোঁগৈ আমাৰ এইটো বেলেগ জোচ ৰাইডাৰ আপোনাৰ এনেই কেনেকুৱা লাগিল অনুভৱ কেনেকুৱা লাগিল বেদো নাই ছাতি মাৰি দিছে বুকখনো আপোনাৰ নাই মোৰ বেৰি গ'ল মই মানে কথাটো কি আছে মই অকলে আহিলোঁ অকলে ৰাইড কৰিলোঁ গোটেইটো টোটেলি যোৰহাটৰ পৰা ইয়ালৈকে অকলে কৰিলোঁ আৰু হোটেলখনৰ নামটো যে কৈছিলোঁ হোটেলখনৰ নামটো এইটো দেখিলে তো এতিয়া আমি আকৌ ওলালোঁ দাদা পাইছে আমি মৰিগাঁও পাৰ হৈ আহিছোঁ অলপ দেৰি আগত এতিয়া আমি গৈ আছোঁ নগাঁও মৃত্যুঞ্জয় মন্দিৰ তো চাই থাকক আমি এতিয়া আমি অলপ ৰৈছোঁ দেখিব পাইছোঁ ভিউ এইটো এইফালে আমাৰ বাবু ভাইয়া চৰি বাবু জালিয়া বাবু ফটোগ্ৰাফাৰ জালিয়া বাবু দেই জালিয়া বাবু এইফালে গাটো ধুই আহোঁগৈ দেই আমাৰ মালিকটো ইমানেই ভাল ক'বহে লাগে মই ক'লোঁ যে জালিয়া নাৰিকল খাওঁ ডাইৰেক্ট খাই দিলে মালিক আমাৰ মানে অলপ আৰ্থিক প্ৰব্লেম এতিয়া চব বাটতে নাৰিকল দেখিলোঁ ভাবিলোঁ নাৰিকল খাই দিওঁ দেখিব কৈছে এতিয়া আমি নগাঁও পামগৈ আৰু বেছি দূৰ নাই দেখাই আছোঁ অলপ পাছত তো দেখিব পাইছে এতিয়া নাৰিকল কাটি আছে আমি এতিয়া নাৰিকলটো খাই দিম আৰু নাৰিকলটো নাখাওঁ মানে পানীটো খাই দিম এটাই চাইছে মানে ভিতৰত আছে কিন্তু বস্তুটো এইটোত মাল বেছি আছে আপুনি একো নাচাই যে কেলে আৰ্থিকভাৱে বৰ টনকিয়াল নহয় দেখিছে আহি গ'ল আমাৰ নাৰিকল নগাঁৱৰ চব আছে আৰু দেখাই আছোঁ আপোনালোকক ৰ'ব ক'ত জেগা আছে খাবলৈ কেনেকুৱা ভাইটি আমি খোৱা সময়ত বৰ বেছি কথা চথা নাপাতো মানে এইটো পাইপ নে কি ফুটাটো ডাঙৰ হ'ল ৰাজ্য আছে এইটো কৰি দিবা দোকান হেৰি এইটো নাৰিকলে ধৰিম নে মোবাইলে ধৰিম এইটো আমাৰ নাৰিকল আহি গ'ল দেখিছা আমি নাৰিকলটো খাই লওঁ মই নাৰিকলটো নাখাওঁ চৰি পানীটো খাম খাই মেলি লওঁ তাৰপিছত লগ পাই আছোঁ মানে ভিডিঅ' কৰিব দিগদাৰ হৈছে এই মানে বহুত গধুৰ আছে মানে মালটো 4 কেজি মান আছে ভাবিছিলোঁ নাৰিকলটো খাবলৈ পানীটো ভাল হ'ব ইমান এটা খাচ নহ'লে খোৱা সময়ত কথা পাতিলে লাগি ধৰিব যেতিয়া আমাৰ নাৰিকল খাই হৈ গ'ল তো এতিয়া ভাবিছোঁ যে এতিয়া নগাঁও হৈ যামগৈ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহোঁগৈ বুলি তো দেখাই আছোঁ গৈ পাই মই জাপানীজ চং এটা বিচাৰি আছোঁ এতিয়া আপোনাৰ গৰমত ইচ্ছা অকণমান ৰৈ লৈছোঁ এইফালে এটামান থাকিব নাই চোলাই খুলি পেলালে আৰু ই এনেকুৱাই পানী ইয়াক কোনে ক'ব এই যে দুটা ল'ৰা ছোৱালী বাপেক তো ফ্ৰেণ্ডছ এতিয়া আমি আহি নগাঁও পাইছোঁ তো আমি এতিয়া কিবা এটা খাই ল'ব লৈছোঁ কি খাওঁ আপোনালোকক দেখাই আছোঁ এইফালে আমাৰ খাবৰ কাৰণে বহি আছোঁ এই ভিডিঅ'ত চাব দেই আমাৰ একদম পূৰা বিজি কোনে তো এতিয়া দেখিছে আমাৰ খানা আহি গ'ল ৰাৱণে ৰ'বই পোৱা নাই ৰ'ব কিবা পাৰিব পূৰা খাই আছে এইফালে আমাৰ চিকেন আহি গ'ল এইটো কি হয় কি হয় আৰু অকণ দিয়া হা আৰু অকণ দিব দেখিব পাইছে এতিয়া আমি খানা খাব লৈছোঁ
কালি লিখা নহ'ব পাৰে অকণমান দুটা হ'ব পাৰে ঠিকে আছে পৰহিদিনাখন নহ'ব পাৰে কি মানে আজি অকণমান চিকেনটোৰ কালাৰটো অকণমান বেলেগ দেখিছোঁ অন্তৰত বিষাদ বেদনা লৈ মোক এগুৰা ভাত মুখত ভৰাইছে নাযায় কিন্তু খাই দিওঁ আৰু জালীয়া পইচা কেইটা নিয়ে যাব যে খাবলৈ মন যোৱা নাই আপোনাৰ এনেই পকেটৰ পইচা নাযায় যদি দিয়া দাদা আপোনাৰ পইচা কেইটা গৈছে আপোনাৰ কেনেকুৱা হৈছে মন পকৰত ধোঁৱা ফাটি গৈছে তো আমি এতিয়া খাই বৈ লওঁ খাই মেলি লগ পাই আছোঁ তো এতিয়া দেখিব পাইছে আমাৰ ভাত খাই মেলি হৈ গ'ল এজনে মানে পূৰা ৰাৱণে খোৱা দেখাইছে দেখিব পাইছে ভালকৈ ভালকৈ লাহেকৈ দেখিব পাইছে ইমান মানে এনেকুৱাই ভোকত আছিলে চুচি খাইছে চব বহুত ভোকত আছিলে দুদিন খোৱা নাই কালি ৰাতিও খাবলৈ নিদিলে এইকেইটাই শুই থাকিলে এইকেইটা শুই থাকিলে মোক খাবলৈ নাই দিলোঁ চেলেকি এই নাইকিয়া হৈছে এইকণ চুচি পাইছে কোৱা আৰু নগৈছে আৰু অকণমান চেলেকি ভালকৈ কোলা ল'লোঁ তো আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ ৰাস্তাত লগ পাই আছোঁ আপোনালোকক গাইজ মোৰ দাঁতত কিবা এটা সোমালে চ' ফ্ৰেণ্ডছ এতিয়া দেখিব পাইছে আমি আহি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি তো আপোনালোকক দেখাই আছোঁ ভিতৰলৈ যাম বাৰু অলপ পাছত যাম অলপ ৰৈ লৈছোঁ যিহেতু গৰমত আহিছোঁ তো আঁতৰৰ পৰা এয়াই দেখিবলৈ ইমান ধুনীয়া লাগিছে দেখিছে এয়া এতিয়া আমি ধূপ জ্বলাব আহি আছোঁ চ' ধূপ জ্বলাই পিনি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ তো ফাৰ্ষ্ট ধূপ জ্বলাই লওঁ তো ফাইনেলি আমি এতিয়া পাই গ'লোহি দেখিছে ভিতৰলৈ সোমাই গৈ দেখাই আছোঁ গৰম ফাইনেলি দেই পাই গ'লোহি তো আমাৰ এতিয়া ধূপ চুপ জ্বলাই হ'ল তো দেখিব পাইছে এতিয়া ফটো চটো অলপ মাৰি লওঁ তাৰপিছত ওলাই দিওঁ ঘৰলৈ তো এইফালে দেখিছে আমাৰ মোবাইল ফটোশ্বুট চলি আছে এতিয়া মোবাইলত আমাৰ জালিয়া বাবু ফটোগ্ৰাফাৰ দেই এইটো আমাৰ জালিয়া বাবু ফটোগ্ৰাফাৰ এতিয়া একদম মানে জোৰ নাইকিয়া হৈ গৈছে আৰু এইটো বাবু তই নাক দেখিছে নাই নাক দেখিছে নাই তো ইয়াৰ পৰা যাব লৈছোঁ এতিয়া আহি কিবা এটা ভাল লাগিলে তো গৈ থাকোঁ এইবোৰ মৌবা দেখিছে এইবোৰ দেখিছে মৌবা তো ইয়াৰ পৰা আমি এতিয়া যাব ওলাইছোঁ এতিয়া একেবাৰে ঘৰ যাম ঘৰ গৈ লগ পাই আছোঁ তো আমি পালোহি এতিয়া কাজিৰঙা পুৰা ভয়ংকৰ যাম গৰম কাষৰ কিনাৰত আহি আছোঁ আৰু বহুত বেছি গৰম ইয়াত বহুত বেছি দাম আগত চেকিং আছে নেকি চাগে কাইলৈ কিবা হ'ল চাগে দাম বহুত বেছি ট্ৰাকত বহুত দীঘল লাইন আমি ফাইনেলি আহি আমাৰ নিজৰ জেগাখন পাই গ'লোঁ যোৰহাট বৰষুণ গোটেই বৰষুণ গুৱাহাটীৰ পৰা ৰাতিপুৱা 11টাতে উলিওৱা 10:15 পাই গ'লোহি ইয়াতে সামৰণি মাৰি লওক ব্লগটো তাৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো দেখিব পাইছে এটাক আমি ইয়াৰ পৰাই গুড বাই দি দিলোঁ ওলাই যাওঁ গুৱাহাটীলৈ যদি সপোনবোৰ সঁচাই ঘূৰি আহিম আৰু তোমাক বিয়া পাতিম যাবা দেই ভালকৈ বলিয়া মুখিছে আজি অহাৰ পৰা তো এতিয়া যাওঁ বাই বাই চালিয়া